Hey guys, welcome back to my YouTube channel. আপোনালোকক মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আন এটা ইনফৰ্মেটিভ ভিডিও। গতিকে আশা কৰো ভিডিওটো চাই ভাল পাব আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক আৰু কমেন্ট কৰি এবাৰ জনাব। গতিকে আজিৰ ইনফৰ্মেটিভ ভিডিওটো টপিক হল গৰম। হয় এটা মানে খুব চৰ্চিত বিষয় যেটো বৰ্তমান সময়ত মানে কি এক বিশেষ ভূমিকা অৱলম্বন কৰিছে। হয় আপোনালোকক মই জনাব খুজি আছো যে হয় গৰম হয় এই বছৰটোত বৰ্তমানলৈ আপুনি গৰম শব্দটোই শুনিবলৈ পাইছে কিন্তু ঠাণ্ডা বুলি শব্দটো বৰ্তমানলৈ আমাৰ মনত উল্লেখ হোৱা নাই কাৰণ পৰিস্থিতি এনেকুৱা যে গৰম আৰু ঠাণ্ডা আমি গৰম ভাবো যে 6 মাহ গৰম আৰু ঠাণ্ডা ভাবো 6 মাহ ঠাণ্ডা গতিকে গোটেই মিলি এটা বছৰ কমপ্লিট হয় আমি 6 মাহ গৰম 6 মাহ ঠাণ্ডা হিচাপত এটা বছৰক দুভাগ কৰো কিন্তু বৰ্তমান সময়ত যদি আমি আজিৰ ডেটত চাও মই এই ভিডিওটো বনাই আছো 17 তাৰিখ এই ভিডিওটো মই বনাই আছো 17 অক্টোবৰ গতিকে অক্টোবৰ হিচাপত যদি মই যাও এই মাহটো বৰ্তমান 10 নম্বৰ মাহ চলি আছে আৰু আমাৰ হাতত যদিহে আমি মানে ডিভাইড কৰিবলৈ যাও এটা বছৰত আপোনাৰ 10 মাহ অলৰেডি মানে 10 মাহ মানে আপুনি ফেব্ৰুৱাৰী আৰু জানুৱাৰীটো বাদ দিও 8 মাহ মানে 8 মাহ অলৰেডি গৰমত থাকিল আৰু গতিকে ভাবক যদিহে আমি এটা বছৰক দুভাগ কৰো 8 মাহ গল গৰম আৰু বৰ্তমান গৰম ষ্টাৰ্ট হৈয়ে আছে গৰম মানে কি চলি আছে ষ্টাৰ্ট নহয় গৰম চলি আছে গতিকে 10 নম্বৰটো গুছি গল গতিকে ভাবক যে এটা বছৰত খুব কম 2 মাহ মানে 2 মাহ মানিলক ঠাণ্ডা থাকে বাকি গোটেই বছৰটো গৰম থাকে কিন্তু আগৰ দিনত মানে আপোনালোকে বা আমি শুনিছো যে আগৰ দিনত 6 মাহ গৰম আছিল 6 মাহ ঠাণ্ডা আছিল গতিকে এই মনোভাৱটো আমাৰ মনৰ পৰা আঁতৰি গৈছে ইনফৰ্মেটিভ ভিডিও হিচাপে মই আপোনালোকৰ মাজলৈ এই কাৰণে কলো যে এইটো এটা ইনফৰ্মেটিভ ভিডিও গতিকে আমাৰ জানিবলৈ মন নাযায়নে যে আমি গতিখন পৃথিৱীত বাস কৰো সেই পৃথিৱীখনত আসলতে এনেকুৱা কিছুমান জায়গা আছে এনেকুৱা কিছুমান ঠাই আছে যত কেতিয়াও ঠাণ্ডা নপৰে নন ষ্টপ গৰম নন ষ্টপ আমি 37 38 এইটো ডিগ্ৰীটো বৰ্তমান পাই আছো বহুত জায়গাত কিন্তু কিছুমান এনেকুৱা প্লেস আছে এই পৃথিৱীখনত যত 40 ওপৰত থাকে 40 ওপৰত 55 ওপৰতে থাকে নন ষ্টপ গৰম গতিকে এনেকুৱা এখন ঠাইৰ নাম কম আপোনালোকৰ মাজলৈ গতিকে হেতু ইনফৰমেশন হিচাপে মই এই ভিডিওটো আগবঢ়াবলৈ চেষ্টা কৰিছো গতিকে আহক দেৰি নকৰি এই ভিডিওটো আৰম্ভ কৰো গতিকে ভিডিওটো শেষলৈ চাব চেনেলটো সাবস্ক্ৰাইব কৰিব আকৌ কৈছো লাইক কৰিব আৰু কমেন্ট কৰিব বলক আজিৰ এই ভিডিওটো ষ্টাৰ্ট কৰো হয় যিখন ঠাইৰ নাম মই ক'বলৈ গৈ আছো সেইখন ঠাইৰ নাম আসলতে হল দানাকিল ডিপ্ৰেছন এইখন ঠাই উত্তৰ আফ্ৰিকাৰ দেশ ইথিওপিয়াৰ উত্তৰ পূব সাইডত অৱস্থিত আৰু ইয়াতে এনে এখন দেশ যিখন দেশত মানে কি সাধাৰণ মানুহৰ অৱস্থিতি মানে এক ভয়ানক তো ইয়াতে গোটেই বছৰটোত গোটেই দিনতে মানে কি গৰম চলি থাকে এনেকুৱা নহয় যে কেতিয়াবা ইয়াত ঠাণ্ডা পৰিছে ইয়াতে নন ষ্টপ 40 ডিগ্ৰী এবভ হৈ থাকে আৰু এই এনেকুৱা এটা পৰিস্থিতিত ইয়াত ভাবিও মানুহ বসবাস কৰি আছে সেই দেশৰ গতিকে আচৰিত ধৰণে এটা জানিবলগীয়া কথা যে দানাকিল ডিপ্ৰেছন নামৰ এখন দেশ যিখন ঠাইত মানে কি সাধাৰণ মানুহৰ আমাৰ দৰে সাধাৰণ মানুহৰ তাত উপস্থিত কামনা কৰিব মানে কি বহুত কঠিন কিন্তু তথাপিও তাত মানুহ বসবাস কৰি আছে আৰু সেই বসবাস কৰি থকা ঠাইখনত য'ত 40 ডিগ্ৰীৰ এবভ গোটেই দিনে ৰাতিয়ে চলি থাকে গতিকে এটা সৰু ইনফৰমেশন আপোনালোকৰ মাজলৈ আগবঢ়ালো গতিকে গৰমক লৈ এই ভিডিওটো বনালো কাৰণ গৰম আৰু ঠাণ্ডাৰ চৰ্চাটো বহুত চলি আছে বৰ্তমান সময়ত বহুতে ভাবি আছে যে গৰম শেষ হ'ব নে নাই ঠাণ্ডা আহিব নে নাই গতিকে এইটো সকলোৰে মনত প্ৰশ্ন এইটো ভগৱানেই জানে একমাত্ৰ গতিকে বলক আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো আপোনালোকে যদি ভিডিওটো চাইছে প্লিজ লাইক কৰিব আৰু কমেন্ট কৰিব চেনেল সাবস্ক্ৰাইব কৰিব এটা সৰু ইনফৰ্মেটিভ ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়ালো যে এখন ঠাইৰ নাম আপোনালোকক জনালো যে দানাকিল ডিপ্ৰেছন ইথিওপিয়াৰ উত্তৰ পূব সাইডত এটো অৱস্থিত য'ত এনি টাইম 40 ডিগ্ৰীৰ ওপৰত নন ষ্টপ গোটেই বছৰ ধৰি গৰম থাকে গতিকে বলক আজি ভিডিওটো ইমানতে সামৰিছো